নমস্কাৰ জ্ঞানদীপ লাইফষ্টাইল ৱৰ্ল্ড চেনেলত আপোনালোকক স্বাগতম। আজি আপোনালোকক আমি ভিডিঅ' এটা দেখাব ওলাইছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকে যিজনী গৰু দেখা পাইছে এজনী আপোনাৰ মুণ্ডি গৰু হয় আৰু মুণ্ডি গৰু এই গাখীৰ বৰ্তমান আমি 8 লিটাৰকৈ খীৰাই আছোঁ আৰু এই আপোনাৰ 12 লিটাৰলৈকে গাখীৰ দিছিলে আৰু বৰ্তমান এতিয়া অলপ কমিছে খোৱা বোৱা কিছুমান হেৰিৰ কাৰণে আৰু বাকী আপোনাৰ পোৱালিটো বয়স এতিয়া প্ৰায় 1 মাহ আপোনাৰ 15 দিন হৈছে, প্ৰায় 1.5 মাহমান হৈছে পোৱালিটো বয়স আৰু গাইজনী আপোনাৰ মুণ্ডি হয়, মুণ্ডি গৰু আৰু চাব পাৰিব আপোনালোকে শিং নাই মাথাত আৰু লগতে দমুৱাটো যিটো দেখিছে দমুৱাটো নাভি আছে, চুট আছে আৰু গন্ধল আছে। দমুৱাটো সচটো যিটো গদ্ৰি ৰাঠি বুলি কয়, গদ্ৰি ৰাঠি প্ৰজাতিৰ এই দমুৱাটো হয়, দমুৱা সাৰটো আৰু ইয়াৰ প্ৰায় 1.5 মাহ হৈ গৈছে এতিয়া, 2 মাহ হোৱা নাই। আপোনাৰ প্ৰায় ইয়াৰ 50 দিনমানৰ ওচৰা-ওচৰি হৈছে আৰু পোৱালিটো আপোনাৰ ধুনীয়া গোঠৰ, এইটো সাৰৰ কাৰণে বিৰাট কামত আহিব এই ব্ৰিডটো। আৰু যিসকলক এই প্ৰজনী গৰু লাগে মুণ্ডি গৰুজনী আমাক যোগাযোগ কৰিব, ডিছক্ৰিপশ্যনত আমাৰ নম্বৰ আছে আৰু খোৱা বোৱা সেইকাৰণে অকণমান দেহাটো হেৰি হৈছে, এনেই কোনো সমস্যা নাই তেনেকুৱা। আপোনালোকে আহিব, আহি চাই কৰি যাব পাৰিব। এড্ৰেছটো কৈ দিওঁ, ভিলেজ ৰঙামাটি, পোষ্ট অফিচ বিহগুৰি, নেয়াৰ তেজপুৰ মেডিকেল কলেজ হস্পিটেলৰ ওচৰতে আছে ঘৰ। আৰু আপোনালোকক এই ভিডিঅ'টো যে মই বনাই দিছোঁ ইয়াৰ সময়কণ আপোনাৰ ৰাতিপুৱা মই গাখীৰ খীৰাই উঠি আপোনাৰ ৰাতিপুৱা সময়তে ভিডিঅ'টো বনাই দেখুৱাইছোঁ আপোনাক আৰু গাইজনী খুবেই ভাল, কোনো সমস্যা নাই, সকলো যি বস্তু দিয়ে যেনেকৈ দিয়ে তেনেকেই খাব আৰু এতিয়া প্ৰায় আৰু 1 মাহৰ ভিতৰত কনচেপ্টৰ টাইম আহি আছে আৰু কনচেপ্ট কৰি লোৱাৰ পাছত এই ব্ৰিডটো ভাল হ'ব। মোৰ কিছুমান বেলেগ গৰু আপোনাৰ জগিব পৰা হৈ আছে কাৰণে অসুবিধাৰ কাৰণে মই এতিয়া বৰ্তমান এইজনী দিব ওলাইছোঁ আৰু আহক, যিসকল লাগে আহি চাই কৰি যাব পাৰিব। ইয়াৰ যিখিনি হয় আপোনালোকক আমি গোটেইখিনি বস্তু দেখাই দিম গৰুজনী আৰু আহিব, আহি চাই কৰি ওচৰৰ পৰা চাই ভালদৰে আপোনালোকে লৈ যাব পাৰিব। ডাঙৰ ঠাজৰ গৰু এইজনী, এই যেনেকুৱা আপোনাৰ মুণ্ডি গৰুৰ লগত যদি আপোনালোকে ব্ৰিডিং কৰিব বিচাৰে, ব্ৰিডিং কৰিলেও আপোনালোকে তেতিয়া এটা ভাল ৰিজাল্ট পাব, এটা ভাল প্ৰজাতি হেৰি পাব, কোনো সমস্যা নাই। আৰু আহিব আপোনালোকে, আহি আপোনালোকে চাই লৈ যাব পাৰিব। ধন্যবাদ।